শেষত লোক দেখুৱাই ভয় দেখুৱাই অনুনয় বিনয় কৰি যেতিয়া শান্ত কৰাব নোৱাৰিলোঁ, তেতিয়া জেদ কৰি আমি নাৱৰীয়াকেইটাৰ বিনা সাহায্যৰে যাবলৈ ওলালোঁ। বন্দবস্ত হ'ল আমি ঘূৰি আহি নোপোৱালৈকে নাৱৰীয়াকেইটা এই গাঁৱতেই আমালৈ অপেক্ষা কৰি থাকিব। সময় নষ্ট নকৰি উঠিলোহি। এইবাৰ গুৰিয়াল হ'লো মই আৰু মোৰ চাৰিও বন্ধুৱে। ললো দাৰ। উজাই বতাহ বলিছিল দেখি নাৱত পাল তৰি ললো। গোটেই গাঁও ভাঙি আকৌ এবাৰ মানুহবোৰ আহিল আমাক বিদায় দিবলৈ। সিহঁতৰ মাজত বুঢ়াকো দেখিলোঁ। সি তাৰ ভাষাৰে আৰু আকাৰ ইংগিতে আমাক যাবলৈ উৎসাহে দিলে নে নাযাবলৈ অনুৰোধে কৰিলে বুজিব নোৱাৰিলোঁ। নাও এৰি দিলোঁ। দূৰৰ পৰা নাৱৰীয়াটো চিঞৰ কাৰণ পৰিলেই। দেউতাসকল সাৱধানে যাব, কালিকা লগা ঠাই। আপোনালোকে নামানিলেও আমি মানো। গোসানী কুপিতা হলে কিন্তু গতি বিষম হব। কালিকা লগা গোসানী থকা ঠাইৰ বিষয়ে সৰুৰে পৰা গল্প ধৰি শুনি আহিছো। প্ৰমাণ হলে আজিলৈকে পোৱা নাই। সেয়ে হয়তো কোনো কালে বিশ্বাসো কৰা নাই। বুঢ়াটোৰ অংগী ভংগীৰ কথা কিছু সময়লৈকে মনত পৰি আছিল যদিও লাহে লাহে পাহৰি গলো। সমানে ৪-৫ ঘণ্টা নাও বাই বহল মাইল বাট অতিক্ৰম কৰি দুপৰীয়া এঠাইত ৰলোহি। তাত ঘণ্টা দিয়েক জিৰাই লৈ খোৱা বোৱা কৰি পুনৰ নতুন নতুন সৌন্দৰ্য সমূহৰ নেদেখা নুশুনা ঠাইবোৰ উদ্দেশ্যে ক্ৰমাৎ আগুৱাই গৈছো। লাহে লাহে চকুত পৰিছে নদীৰ দুয়ো পাৰৰ হাবিবোৰ আগৰ তুলনাত ডাঠ, গভীৰ নিৰ্জন হৈ পৰিছে। অথচ কতো এটা বনৰীয়া জন্তু চকুত নপৰিল। আনকি চৰাই চিৰিকটি আদি কৰি ক্ষুদ্ৰ প্ৰাণী এটা কতো নেদেখিলো। পুৱাই গাঁও এৰি অহাৰ পাছতেই এবাৰ বাঘৰ গুজৰণি শুনিছিলো আৰু ঠায়ে ঠায়ে হাতীৰ দল, হৰিণাৰ জাক আৰু এঠাইত নদীৰ নিচেই পাৰতে উই সাঁফলো এটাৰ গুৰিত পোৱালিৰ সৈতে ভালুক এজনী খেলি থকা দেখিছিলো। আশা কৰিছিলো আগালৈ আৰু বেছি দেখিম। কিন্তু ১০-১৫ মাইল বাট আহিও এটা ক্ষুদ্ৰ প্ৰাণী চকুত নপৰাত বিস্ময় হলো। নৈ ৰাতিৰ এই সীমাহীন নিৰ্জনতা চাই চাই আমনি লাগিল। ফুকনে তাৰ মনটো ৰঙালী কৰি তুলিবলৈ হঠাৎ প্ৰাণ খুলি গীত আৰম্ভ কৰিলে। চৌপাশৰ আমনি লগা নিৰ্জনতাৰ ভংগ কৰিবৰ নতুন উপায় পাই এজন এজনকৈ আমি সকলোৱে ফুকনৰ লগত যোগ দিলো। চাৰিপাত দাৰৰ যুটীয়া শব্দৰ তালে তালে পানীত উঠা ঢৌবোৰৰ ভাজে ভাজে শুই মেলা আমি ৫ বন্ধুৱে ৫০০ কণ্ঠৰ শক্তি লৈ এঘণ্টাৰ পাছত ঘণ্টা ধৰি ঘূৰাই ঘূৰাই গাই গলো গীতটো অ মোৰ আপোনাৰ দেশ। সেই অমৰ গীতৰ সুললিত সুৰ কোনফালে কোনেনো মানুহে নেদেখাই জনহীন প্ৰান্তৰ আকাশৰ দিগে দিগে বতাহৰ অনুৱে অনুৱে প্ৰতিজোপা গছৰ ডালে ডালে পাতে পাতে বিলাই গলো তাৰ অপৰূপ মহিমা। কিমান পৰ গাইছিলো, কিমান দূৰলৈ আহিলো, কিমান ঘণ্টা পাৰ হৈ গল তাৰ কোনো ধাৰণা নাছিল। কিন্তু হঠাৎ সকলো শব্দ ভেদ কৰি ওচৰতে হোৱা ভয়ংকৰ শব্দ এটা শুনি উচপ খাই উঠিলো। অনুমান হল বৰ ভয়াৱহ কিবা এটা যেন আমাৰ সন্মুখেদি খুচকৈ শব্দ কৰি পাৰৰ ডাঠ হাবিৰ মাজত থিতাতে অদৃশ্য হৈ গল। মুহূৰ্ততে চাৰিপাত দাৰৰ যুটীয়া শব্দ, মুখৰ গীত একেলগে একেটা মুহূৰ্ততে সকলো বন্ধ হৈ গল। কাৰো মুখত ক্ষুদ্ৰতম শব্দ এটা নাই। কোঠাটোত জ্বলি থকা চাকিটো নুমাই দিলে যেনেকৈ বুক মৰা আন্ধাৰে খন্তেকতে তাক ভৰাই তোলে, ঠিক তেনেকৈ চাৰিওকাষৰ নিৰ্জনতাৰ ভয়াৱহ নিস্তব্ধতাই নিঃসন্দেহে আমাকো যেন হেঁচি ধৰিলে। প্ৰথমবাৰলৈ অনুভৱ কৰিলো আবেলিৰ উজ্জ্বল পোহৰটো যেন কোনোবা তলকত ক্ষীণ হৈ স্পষ্ট হৈ চকুত পৰিছে। নৈখনো যে কেতিয়াৰ পৰা ইমান ঠেক হৈ গৈছিল ক'ব নোৱাৰিছিলো। তলৰ পানীবোৰ গভীৰ সেউজীয়া, দুয়োপাৰে থকা অটব্য অৰণ্যখনৰ গছবোৰ, তাৰ ডালবোৰ, পাতবোৰৰ ৰং সেউজীয়াৰ ঠাইত কেনেকৈ যে এনে ধৰণৰ কলা হ'ব পাৰে তাকো ধাৰণা কৰিব নোৱাৰিলো। নিচেই কাষৰ ওখ ওখ গছবোৰলৈ চাই ভাৱ হ'ল সেইবোৰ যেন সাধাৰণ গছ নহয়, কিবা গোট মাৰি যোৱা অসাধাৰণ কলা ৰঙৰ একোটা বিৰাট বিৰাট জন্তু। গছবোৰত দুহাত পাছত কি আছে দেখা নাই। নদীৰ সোমাজত আৰু মূৰৰ ওপৰত বহল আলি এটাৰ ধৰি এই আকাশখনৰ বাহিৰে চাৰিওদিশ প্ৰায় কলা বুক মৰা আন্ধাৰ। আমি স্তব্ধ হৈ ইটোৱে সিটোৰ মুখলৈ নিঃশব্দে চালো। ছাটকৈ মনত পৰিল বুঢ়াটোৰ কথা। চোলা কামিজ ঠেলি অৰিগেতে গাৰ প্ৰতিডাল নোম শিয়ৰি উঠিল। সকলোৱে নিৰ্বাক হৈ কাণ থিয় কৰি এই অদ্ভুত নিস্তব্ধতাৰ মাজত ক্ষুদ্ৰতম শব্দ এখনৰ আশাত আকুল হৈ অপেক্ষা কৰি ৰলো।
কিন্তু কি বতাহত, কি আমাৰ উশাহত, কি পাৰৰ হাবিত, আনকি নাৱৰ তলত হোৱা সৰু সৰু ঢৌবোৰতো একো শব্দ হোৱা নুশুনিলো। চৌদিশৰ গহীন গম্ভীৰ অসহ্য অস্বাভাৱিক শব্দহীনতাৰ ভয়াৱহতাই প্ৰতিজনৰ দেশৰ প্ৰতিটো ইন্দ্ৰিয়ক মোক নিষ্কমা কৰি পেলালে। আমি যে ভয় খাইছো তাৰ লাজ ঢাকি ৰাখিবলৈ কোনো চেষ্টা নকৰিলো। মোৰ ডিঙিটো একেবাৰে শুকাই উঠিছে। নাওখন যে কোবেৰে আগুৱাই গৈ আছে তাক ৰখাই তৎক্ষণাত উভতা উচিত নে অনুচিত তাকো ভাবিবলৈ পাহৰি গৈছো। আমাৰ কোনেও ক'ব নোৱাৰে হঠাৎনো কিটো ঘটিল। সকলোবোৰে জ্ঞানহীন পাষাণমূৰ্তিৰ দৰে মাথো একেথৰে স্তব্ধ হৈ বহি আছো। হঠাৎ আকৌ এবাৰ জপংকৈ সৰু এটা শব্দ হ'ল আৰু তাৰ লগে লগেই মোৰ সন্মুখৰ চাৰিও বন্ধু একেলগে জাপ মাৰি উঠি চিঞৰ বাখৰ কৰি মোৰ ওচৰত থূপ খালেহি। মোৰ সন্মুখত বহি অহা ডাক্তৰক দেখিছিলো। হাতৰ পৰা ডাৰ পাত ক'ব নোৱাৰাকৈ এৰাই হৈ পৰিল। এইবাৰ শব্দটো তাৰেই হৈছিল। নিজেও ভয় খাইছিলো, কিন্তু তাক জোৰ কৰি ঢাকি ৰাখিবলৈকে চাৰিও বন্ধুক আৰু ভয় খুৱাই হঠাৎ হু হুকৈ হাঁহি উঠিলো। নিজৰ কাণতে তাক বিকৃত অস্বাভাৱিক যেন লাগিল। তথাপি সংক্ৰাত্মক ব্যাধিৰ দৰে ক্ৰমাৎ বৃদ্ধি পোৱা পৰিচয়হীন ভয়টোৰ পৰা সি সকলোকে মুক্ত কৰাত লাহে লাহে আকৌ দেহলৈ জীৱ আহিল। চাৰিও একেলগে প্ৰশ্ন কৰিলে, কি হ'ল, কিয় হাঁহিছিলি, কি শব্দ হৈছিল? উত্তৰৰ পৰিৱৰ্তে পৰিস্থিতিটো অলপ পাতল কৰি তুলিবলৈকে সিহঁতক ঠাট্টা কৰি হাঁহিলো। এই সাহ লৈয়ে তহঁতে এক্সিবিশ্যন কৰিবলৈ আহিছিলি ফুকন? তোক মই সাহসী বুলিয়ে ভাবিছিলো। তোৰে ইমান ভয় নে? তহঁতৰ হৈছিল কি? কি যে হৈছিল সেইটো ময়ো নাজানো। বৰ হাঁহিয়াল হৈ মুখেৰে সিহঁতক যিয়েই নকওক লাগিলে, আচলতে বুকু ধপধপনি যে মোৰ এতিয়াও মৰা নাই সেইটো বোধ কৰো সিহঁতেও জানে। মোৰ কথাৰ উত্তৰ নিদি ফুকনে বন্দুকটো হাতত তুলি লৈ পাৰৰ ভয় লগা হাবিখনলৈ টুৱাই চিঞৰিলে, কোন সেয়া তাত? ভালে ভালে উত্তৰ দে, নহলে মই গুলিয়াম। উত্তৰ আহিল নে নাহিল ক'ব নোৱাৰিলো, কাৰণ পাছ মুহূৰ্তত ফুকনে উপৰিকৈ দুবাৰ পাৰলৈ গুলিয়ালে। ওচৰৰ গছ কেইডালে গৰ্জন কৰাৰ দৰে যেন খঙত কঁপি কঁপি উঠিল। লগে লগে ধাৰণা হ'ল দুয়ো পাৰৰ হাবিৰ আন্ধাৰত দশোদিশ জুৰি কোনোবাই যেন হি হিকৈ হাঁহি উঠিছে। ফুকনে বন্দুক পেলাই পুনৰ তাৰ পৰা তুলি লৈ আমাক হুকুম কৰিলে, এই তহঁত কোনো মনে মনে নাহিবি, শব্দ কৰি আহ, যি মন যায় চিঞৰ, কথা পাত, প্ৰফেচৰ তই বেহেলা বজা, ডক তই গা গীত। একে উৎসাহতে কথাকেইটা কৈ ফুকনে আনলৈ অপেক্ষা নকৰি নিজেই গীত জুৰিলে। আমি সকলোৱে এনে এটা বাটেই বিচাৰিছিলো। নিস্তব্ধতাৰ ভয়াৱহতাই পুনৰ আগুৰি ধৰে বুলিয়ে আমি আকৌ ফুকনৰ লগত যোগ দিলো আৰু চিঞৰ বাখৰ কৰি পকাই মাইল দিয়েক কোবেৰে পাৰ হৈ গলো। ভালেমান সময়ৰ পাছত মুখলৈ পোনে পোনে গৈ দাঁতিৰ হাবিবোৰ অলপকৈ পাতল হৈ অহা যেন লাগিল। সেইফালৰ আকাশলৈ আঙুলিয়াই এইবাৰ কবিৰে হঠাৎ চিঞৰি উঠিছে, সৌটো কি আহিছে? চকুত পৰিল পূব ফালৰ পৰা আমাৰ ফালে বৈ অহা পানীৰ ওপৰেদি কলা মেঘ এচপৰাৰ নিচিনাকৈয়ে আকাশ ছাটি কিবা এটা উৰি আহিছে। ওচৰ নোপোৱালৈকে ক'ব পৰা নাছিলো যে সেই কিবা এটাৰ ঠাইত লিখি শেষ কৰিব নোৱাৰে এজাক ধুনীয়া মৰা চৰাই। চাই থাকোতে আমাৰ মূৰৰ ওপৰেদি সিহঁত পাৰ হৈ দুয়ো পাৰৰ গছবোৰৰ মাজত সিঁচৰিত হৈ পৰিলগৈ। বহুত পৰৰ মূৰত যেন পুনৰ দেহলৈ প্ৰাণ আহিল, ওঠলৈ পানী আহিল। মৰাজাকক দেখি বিশ্বাস হ'ল আমাৰ কেইটাৰ বাহিৰেও তেন্তে পৃথিৱীখনৰ আন প্ৰাণী আছে। প্ৰফেচৰে বন্দুকটো তুলি লৈছিল, নমাই থৈ হাতত তুলি ললো কেমেৰাটো আৰু কিছু সময় আগুৱাই যোৱাৰ লগে লগে দুয়ো পাৰৰ ডাঠ হাবি ক্ৰমাৎ পাতল হৈ আহি এসময়ত সম্পূৰ্ণ মুকলি হৈ গ'ল। ৰদৰ পোহৰটো হঠাৎ ইমান বেছি উজ্জ্বল হৈ চকুত লাগিল যে কিছু সময়লৈ চকু মুদি দিবলৈ বাধ্য হলো। পুনৰ চকু মেলি সন্মুখত যিখন ঠাই দেখিলো তাক বৰ্ণনা কৰিবৰ ভাষা নাই, শক্তিও নাই, পৃথিৱীৰ শ্ৰেষ্ঠ শিল্পীৰো সাধ্য নাই এনে এখন অপূৰ্ব সুন্দৰ অমৰাপুৰী কল্পনা কৰিব পাৰে। এনে কোনো কবিও নাই যি ইয়াৰ অনুপম ৰূপৰাশিক বৰ্ণনা কৰিব পাৰে। আমাৰ সোঁৱে বাওঁৱে সন্মুখলৈ দুয়ো পাৰৰ চকুৰে মনিব পৰা
সীমাহীন সমতল ঘাঁহনিৰ চৌদিশে কেৱল ফুল আৰু ফুল। জগতৰ নানা ৰঙৰ, নানা জাতৰ, নানা আকৃতিৰ সোপাকে আনি যেন কোনোবাই ইয়াত যতনেৰে ৰচি থৈছে এখন মায়াময় কুসুম কানন। ঠায়ে ঠায়ে দুই এজোপা ওখ ওখ গছ, তাতো ফুল। ঠায়ে ঠায়ে সৰু পুখুৰীৰ দৰে গোট খাই থকা পৰিষ্কাৰ একোডোঙা পানী, তাৰ দাঁতিটো ফুল। সেই সকলো ফুল পানী গছৰ দাঁতিয়ে দাঁতিয়ে বতাহত, ফুলত, আকাশত, ৰ'দৰ পোহৰত চিকমিক কৰি থকা পাখি মেলি উৰি ফুৰিছে লক্ষ লক্ষ ৰং বিৰঙৰ সৰু ডাঙৰ নেদেখা নোহোৱা ধুনীয়া ধুনীয়া চৰাই, পখিলা, ভোমোৰা, মৌ-মাখি। বিশ্বাস নহয়, চকু দুটা এবাৰ ভালকৈ মোহাৰি ললো, গাত শিকুটি চালো। নাই, সঁচা, সকলো সঁচা। আমি পাছোতাৰ দৰে সঁচা। শেষ হৈ অহা আবেলি সোণোৱালী আকাশৰ উজ্জ্বল বেলিটোৰ দৰে সকলো সঁচা। কিন্তু কোনে সৰজিলে এই দিব্য উপবন? প্ৰকৃতিয়ে নে মানুহে? বিস্ময়ত অভিভূত হৈ পাহৰি গলো অলপ আগতে ভয়ত প্ৰাণ উৰি যোৱা হাবিখনৰ কথা। মুগ্ধ হৈ মাথো চাই গলো চৌদিশৰ ভাবিব নোৱাৰা সৌন্দৰ্যবোৰ, অপৰূপ ছবিবোৰ, ৰূপত ৰাঙলী ফুলবোৰ, ৰঙত ৰাঙলী চৰাই, পখিলা, ভোমোৰাবোৰ। অসীম ধৰাৰ সীমাহীন নিৰ্মল আকাশৰ তলত জীৱনত এই প্ৰথম অন্তৰৰ পৰা সৰল নিষ্কুলসিত আন্তৰিকতাৰে লক্ষ লক্ষ বাৰ সেৱা জনালো সেইজনাক যিজনাই আমাক আমাৰ এই পৃথিৱীখনক সৰজিলে। মানুহে সৃষ্টি কৰিব পৰা, কল্পনা কৰিব পৰা সৰ্বশ্ৰেষ্ঠ সৌন্দৰ্য মোৰ চাৰিওকাষৰ দেশখনৰ ওচৰত যে কিমান ক্ষুদ্ৰ, কিমান তুচ্ছ তাক আজি উপলব্ধি কৰিছো। যিমানেই আগুৱাই গৈছো সিমানেই চকুত পৰিছে নতুন নতুন আগতকৈ সুন্দৰ সুন্দৰ দৃশ্যবোৰ। ভাবি পোৱা নাই শেষ ক'ত হ'বনে নহয়। জ্ঞানশূন্য হৈ আমি কেইটা মতলীয়া হৈ পৰিছো। ক'ব নোৱাৰো কেতিয়া আবেলি শেষ হৈ গধূলি নামি আহিল। তাৰ পাছত ৰাতিও হ'ল। ফুলকা চতুৰ্দশী প্ৰায় পূৰ্ণ জোনৰ সুবিমল ৰূপোৱালী পোহৰে গোটেই ঠাইখন ডুবাই লাহে লাহে আমাৰ পাছলৈ থকা নদীৰ বুকুত চাই থাকোতে অস্ত গ'ল। ক'ব নোৱাৰাকৈ এসময়ত দীঘল ৰাতিও শেষ হৈ গ'ল। শেষ নহ'ল মাথো আমাৰ যাত্ৰা আৰু এই ফুল চৰাইৰে ভৰা দেশখন। আমি খাবলৈ পাহৰিলো, শুবলৈকো পাহৰি গলো। পুৱতি-নিশাৰ ৰ'দ চেৰেঙা গাত পৰাতহে নিজৰ দৈহিক প্ৰয়োজনবোৰৰ কথা প্ৰথমবাৰলৈ মনত পৰিল। লৰালৰিকৈ নাওখন নৈ পাৰলৈ চপাই নিলো। 15-16 এঘণ্টাৰ মূৰত এই প্ৰথম আমাৰ খোৱা বোৱা জিৰোৱাৰ ব্যৱস্থা কৰা হ'ল। কিন্তু দেখিলো আমাৰ বাহিৰে বাকী চাৰিওৱে কি খোৱা, কি জিৰোৱা এটাৰ প্ৰতি ক্ষুদ্ৰতম আগ্ৰহ নাই। পাৰৰ মাটিত ভৰি দি চাৰিওটাই আনন্দ উত্তেজনাত কিল পাৰি নিয়ৰেৰে ভৰা কোমল ঘাঁহনিৰে ওপৰতে প্ৰাণ ভৰি বাগৰিছে, চিঞৰিছে, হাঁহিছে। খন্তেক পাছতে ফুকনহঁত উভতি আহিল। দিহাদিৰ হাতে কামে লাগি অলপ সময়ৰ ভিতৰতে সকলো যোগাৰ শেষ কৰিলো। তাৰ পাছত গছৰ ছাট, ফুলৰ গুৰিত নাইবা শ্যামল ঘাঁহনিৰ বুকুত নিজৰ নিজৰ ৰুচি অনুযায়ী সকলোৱে ঘণ্টা দিয়ে শুই লৈ আবেলিলৈকে গোটেই ঠাইডোখৰতে ঘূৰি ঘূৰি কেইবা ঘণ্টাও কটাই দিলো। ইচ্ছা হৈছিল তাতেই থাকি যাওঁ।